সৰু পথাৰত বেদখল সোণাৰীত ধন দাবী প্ৰস্তাৱিত নাগালিমৰ সীমা নিৰ্ধাৰণ হোৱাই নাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নগাৰ আগ্ৰাসনে সৰু পথাৰত অসমৰ ভূখণ্ডত এইবাৰ মহকুমা স্থাপনৰ যোজা নাগালেণ্ডৰ এই দৃশ্য ধনশিৰিৰ অসম নাগালেণ্ড সীমান্তৰ 20 ছেক্টৰৰ য'ত নগাই অবাধে বেদখল কৰিছে অসমৰ বিস্তীৰ্ণ ভূমি জালাল বস্তিতে নগাই তীব্ৰ গতিত মহকুমা বনোৱাৰ প্ৰচেষ্টা চলাই আছে কি আমাৰ এমভি পঞ্চায়তৰ টেঙাতল পঞ্চমুখী গাঁও তাত দ্ৰুত গতিত নগাই মহকুমা বনোৱাৰ চেষ্টা চলাই আছে অলৰেডি কিছুমান ঘৰ বনাই পেলাইছে অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ টেঙাতল পাঁচগুলিত নগাই সম্পূৰ্ণ কৰি তুলিছে মহকুমাৰ দুটাকৈ কাৰ্যালয় গৃহৰ নিৰ্মাণ কাৰ্য ভাবুকি তেওঁলোকে প্ৰদান কৰি আছে আজি অলপ আগত মোৰ মোবাইলত এটা ফোন কৰিছিলে এই বিষয়ে মই মোক কোনো হেৰি নথকাত মই ফোনটো মই ৰেকৰ্ডিং কৰি মই অন্ততঃ মই আৰক্ষী স্থানীয় আৰক্ষী প্ৰশাসনক মই তাৰ ৰেকৰ্ডিংটো মই দিছোঁ জনাইছোঁ তেওঁলোককো কেৱল ইমানেই নহয় অসমৰ এই জালাল গাঁওখনৰ নামে সলনি কৰি দিলে নগাই জালাল বস্তিক হকৈ বস্তি নামেৰে নামকৰণ আৰু ইয়াতে নিৰ্মাণ কৰিছে এইকেইটা চৰকাৰী কাৰ্যালয় নখতি আৰু ৰেংমা পানীৰ মাজত 4 কিলোমিটাৰ সোমাই আহি নগাই স্থাপন কৰিছে এইকেইখন গাঁও এই গাঁৱত অসমৰ লোক আৰু প্ৰশাসনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে সহস্ৰ নগাই সৰু পথাৰত বেদখল চলোৱাৰ বিপৰীতে সোণাৰীত অব্যাহত NSCNKৰ ধন দাবী কৰা ধন সোনকালে আদায় দিবলৈ সকিয়নি NSCNKৰ বন্ধুকে চলাব আৰু আমাকে এইটো পৰীক্ষাটো আমাৰ হিচাপ না বন্ধুক চলাব কৈছে এইটোৱে পৰীক্ষাটো এইটো নিমিতে এইটো কাম নিমি দাবী কৰা ধন নিদিলে বন্দুকেৰে গুলিয়াই মৰাৰ ভাবুকি NSCNKৰ কিন্তু আমাৰ যে নিৰাপত্তাহীনতাত আমি যে ভুগিছোঁ আৰু তেওঁলোকে এই পইচাটো যদি নিদিয়ে মই বাৰে বাৰে সুধিছোঁ তেওঁলোকক যে নহ'লে আমি যদি পইচাটো আপোনাক বন্দুক ব্যৱহাৰ কৰিব নেকি হয় সেইটো ব্যৱহাৰ কৰিব বুলিও অভিযোগ দিয়াৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাত নিৰাপত্তাহীনতাত ভুগিছে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ